গ'লো ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ এটা বিভাগৰ পৰা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰি দিছে। ক'ৰ পৰা চাকৰিখিনি মুকলি কৰিছে, লগতে কেনেদৰে আবেদন কৰিব লাগিব, লগতে পদখিনি আপোনালোকৰ কি হয়, গ্ৰেড 3 গ্ৰেড 4 হ'লেও তাৰ অৰ্হতাসমূহ কি হয়, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক কৈছোঁ ভেকেঞ্চিখিনি আহিছে গোৱালপাৰা ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা। গোৱালপাৰা যিটো অফিচ আছে, মানে DC অফিচ আছে বা CGM অফিচ আছে, তাৰ পৰা আপোনালোকৰ ভেকেঞ্চিখিনি আহিছে। ইয়াত আপোনালোকৰ অফিচ পিয়নৰ ভেকেঞ্চি হয়। টোটেল পোষ্ট আছে আপোনালোকৰ 2টা, আৰু অৰ্গেনাইজেশ্যন নেম দেখিব আছে CGM গোৱালপাৰাৰ ফালৰ পৰা। আৰু কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ 8 পাছ। আৰু এপ্লিকেশ্যন ফিজ আপোনালোকে কোনো দিব প্ৰয়োজন নাই, আপোনালোকে অফলাইন যোগে আবেদন কৰিব পাৰিব। কোনো এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই। আৰু ইয়াত আপোনালোকৰ কোনো এক্সাম নহয়, ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউত পাছ কৰিলে আপোনালোকৰ চাকৰিসমূহ হৈ যাব। আৰু এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই। ষ্টাৰ্ট ডেট হৈছে আপোনালোকৰ 17 জানুৱাৰীৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। আৰু লাষ্ট ডেট দিয়া আছে 6 ফেব্ৰুৱাৰীলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিব যে তাত চিফ মেজিষ্ট্ৰেট গোৱালপাৰাৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। নেম অফ দ্য পোষ্ট হৈছে অফিচ পিয়ন। 2টা ভেকেঞ্চি আছে। নেম অফ অৰ্গেনাইজেশ্যন চিফ জুডিচিয়েল মেজিষ্ট্ৰেট গোৱালপাৰা। এডুকেশ্যন কোৱালিফিকেশ্যন দিছে 8 পাছ। আৰু এইখন আপোনালোকৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে এডভাৰটাইজমেণ্টখন পাই যাব। CGM গোৱালপাৰা বুলি আপোনালোকে গুগল বা ক্ৰমত চাৰ্চ কৰি ৰিক্ৰুটমেণ্ট চাইটত গ'লে আপোনালোকে এডভাৰটাইজমেণ্টখন পাই যাব। আৰু মেক্সিমাম কোৱালিফিকেশ্যন আৰু মিনিমাম কোৱালিফিকেশ্যন মই আপোনালোকক কৈ দিছোঁ। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ 8 পাছ। যদি আপোনালোকে 8 পাছ কৰি থৈছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াত দিছে মেক্সিমাম দিছে 12 পাছ, মানে মেক্সিমাম আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰালৈকে আপোনালোকে ইলিজিবল নহয়, মানে 8 আৰু 10লৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। তাৰপিছত আপোনালোকক কৈ দিছোঁ পে' স্কেল আপোনালোকক দিয়া হ'ব 12,000 পৰা 52,000 টকা পৰ্যন্ত। এজ লিমিট দিয়া হ'ব 18 পৰা 40 বছৰলৈকে। লগতে আপোনালোকৰ এজ ৰিলেক্সেশ্যনসমূহ পাব। SC SC 5 বছৰ 45 বছৰলৈকে, OBC 3 বছৰ 43 বছৰলৈকে, আৰু PWD 10 বছৰ 50 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ দিয়াৰ কোনো প্ৰয়োজন নাই। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে যিটো আছাম গেজেটেড পাৰ্ট-টাইম ফৰ্ম হয়, সেই ফৰ্মখন আপোনালোকে যিকোনো এখন কম্পিউটাৰ দোকানৰ পৰা ওলাই আনি তাত আপোনালোকৰ নিজৰ সম্পূৰ্ণ এড্ৰেছখিনি লিখিব, লগতে যিখিনি ফিল কৰিব লাগে গোটেইখিনি ফিল কৰি মেলি আপোনালোকে যিটো CGM গোৱালপাৰা এড্ৰেছ হয়, বা আপোনালোকে দেখিছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট গোৱালপাৰা, এনভেলপৰ সোমাই এই এড্ৰেছটোত আপোনালোকে পঠাই দিলেও চিফ জুডিচিয়েল মেজিষ্ট্ৰেট গোৱালপাৰা বুলি। আৰু আবেদন ষ্টাৰ্ট হৈছে 17 জানুৱাৰীৰ পৰা, আৰু 7 ফেব্ৰুৱাৰীলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। যদি আপোনালোকে এডভাৰটাইজমেণ্ট লাগে আমাক কমেণ্ট কৰিব পাৰে, লগতে যদি এপ্লিকেশ্যন ফৰ্ম লাগে আমাক কমেণ্ট কৰিব পাৰে। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে আজিলৈ পুনৰ নতুন ভিডিঅ'ত লগ পাম।